Hey guys, welcome back to my YouTube channel. মই Monpia আৰু পুনৰ স্বাগতম জনাইছো Monpia's ব্লগলৈ। এফালে মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া তললৈকে যাওঁ। তলত কি হৈ আছে ব'লা। বৰ্তা মুচিছে এই চেণ্ডেল দিব পাৰি ন? সেই গাইজ তো ৰাতিপুৱাটো এনেকৈ ষ্টাৰ্ট হৈছে আৰু এফালে গোপিনী সকলো আহিছে আৰু ময়ো গা চা ধুই ৰেডি হৈ এতিয়া অলপ চাহ তাহ খাই ল'লোঁ আৰু তাৰপিছত এতিয়া গোপিনীসকলৰ কাৰণে ইয়াত মই ৰখি আছোঁ। বা ওপৰতে আছে বা গমেই পোৱা নাই। এগৰাকী দুগৰাকীকৈ গোপিনী আহি আছে আৰু তাকে এতিয়া ভৰি ধুৱাই তেওঁলোক দুগৰাকী বহিলে গ'লে দেখিছে ভৰি ধুৱাই আছোঁ ইয়াত আৰু সেইফালে সকাম পাতি আছে। এফালে বাও এফালে ৰেডি চেডি হৈ আহিছে, মেখেলা চাদৰ পিন্ধি আছে। মই মেখেলা চাদৰ নহয়, মই কুৰ্তিয়ে পিন্ধিছোঁ। কিবা কবি নেকি? বগা ফুল বিচাৰিব গৈছে দুটা পিকনি। সকামখনৰ কাৰণে ফুল লাগে, তাকে ছিঙি লৈছোঁ আৰু ইমান ওপৰত আছে, ছিঙিবলৈ ইমান অসুবিধা হৈছে দেখিছেনে? ডালটো ধৰিব নোৱাৰো, বহুত ওপৰত আছে। আৰে নোৱাৰি ডালটো ধৰিবলৈ তলত কৰ আকৌ, তেতিয়াহে পাৰি। এগৰাকী দুগৰাকীকৈ কেইবাগৰাকীও গোপিনী আহি পাইছেহি আৰু বায়ে ভৰি ধুৱাই আছে দেখিছেই। আৰু এইফালে প্ৰসাদৰ বাবে যোগাৰ কৰি আছে। সেইখিনি সময়তে আমাৰ মাও আহি পালেহি। মায়ে কৈছে ভৰি নোধোৱাও, কিন্তু আমি তাকে লাগি আছোঁ, নাই ধোৱাবই লাগিব, সকলোকে ধোৱা হৈছে যেতিয়া তুমিও গোপিনীয়ে হয় তো ভৰি ধোৱাবই লাগিব। তাকে বায়ে ভৰি ধুৱাইছে আৰু এইফালে দেখিছেনে আমাৰ নন্দু কেনেকৈ চাই আছে ভৰি ধোৱা। গোপিনীসকলে মাহ প্ৰসাদৰ যোগাৰ কৰি আছে দেখিছে আপোনালোকে। আৰু মোৰো এইবাৰ আই সকামটো প্ৰথম এক্সপিৰিয়েঞ্চ হয় আৰু সেয়ে ভাল লাগিছে নিয়মবোৰ শিকিও আৰু জানিও। এতিয়া চাহৰ যোগান ধৰিছোঁ আৰু মানুহবোৰো আহি আছে লাহে লাহেকৈ আৰু ময়ো বহিছোঁ অলপ ইটো সিটো কৰি। আৰু এইফালে এগৰাকী গোপিনীক পায়সৰ দায়িত্বটো দিছে, তেখেতে এক্সট্ৰাকৈ ইয়াত বাৰ্ণাৰত বনাই আছে। আৰু আই সকামৰ এটা নিয়ম আছে, তামোল এখনকৈ দিয়ে সকলো নামত। চবকে তামোল দিছে খাবলৈ। এফালে পুদিনা চাটনি কৰা হ'ব আৰু এফালে বায়ে বেঙেনা আৰু মাছৰ পেটু চব্জি বনাইছোঁ। আপোনালোকে খাই নে নাখায় জনাবচোন। আমি মাছৰ পেটু এটা বেলেগকৈ চব্জি বনোৱা হয় আৰু এয়া ৰেডি কৰা আছে বনাবলৈ। বাকী চব যোগাৰ হৈ আছে। সেইফালে পচলা কাটি আছে। আই সকামত গোপিনীসকলৰ বাবে ভাতৰ যোগাৰ ধৰাটো সকলো ঠাইত নিয়ম নাথাকিবও পাৰে। যিসকলে ভিডিঅ' চাই আছে তেওঁলোকে চাগে ক'ব পাৰে। গোপিনীসকল ৰাতিপুৱাই আহি নাম গাই আশীৰ্বাদ দি মাহ প্ৰসাদ আৰু পায়সেৰে গোটেই দিনটো পাৰ কৰিব নোৱাৰে। সেইবাবে কিছু লোকে নীতি নিয়ম কৰি ভাতৰ যোগাৰ দিয়া হয়। সকলো ঠাইত সকলো নিয়ম বেলেগ বেলেগ হয়। গাইজ আমি এতিয়া খানা চানা খোৱা হ'ল। এফালে বৌ খাই আছে তো খানা চানা খোৱা হ'ল, মানুহবোৰ সকলো গ'ল, গোপিনীসকল গ'ল। আপোনালোকে চাই কেনেকুৱা পালে ক'ব। তো বাই গাইজ। সকামখন ভালদৰে হৈ যোৱাৰ পাছত ভিনদেউ ক'লে অলপ ওলাই যাওঁ। সেয়ে বা মই ভিনদেউ আৰু লগৰজন ওলাই আহিছোঁ। আৰু বতৰটো ইমান ধুনীয়া কৰিছে জানেনে আজি। আৰু মোৰ মন গ'ল আইচক্ৰীম খাবলৈ, সেইকাৰণে মই ক'লোঁ যে সকলোকে মই খুৱাম, কিন্তু সেয়া ভিনদেউ হ'বলৈ নিদিলে। ভিনদেউৱে খুৱালে আৰু এফালে বাফালে ভিডিঅ'টো কৈ দিয়াৰ কাৰণে বাই যি লাজ কৰিছে। আৰু আমি বেলেগ বেলেগ ফ্লেভাৰ ল'লোঁ আৰু সকলোৰ পৰা বেলেগ বেলেগ ফ্লেভাৰটো আমি ট্ৰাই কৰিছোঁ দেখিছে। চ' গাইজ আজি দিনটো কেনেকৈ গ'ল আপোনালোকে দেখিলে আৰু বহুত ব্যস্ততাৰে দিনটো পাৰ কৰিলোঁ, কিন্তু খুব ভাল লাগিল। আৰু কেনেকৈ সকামখন পাৰ হৈ গ'ল, সকলোৱে লাগি ভাগি দি কাম চাম কৰি তাৰপিছত ভাবিলোঁ অলপ সময় ওলাই যাওঁ। সদায়তো ওলাই যোৱা নহয়, তো ভিনদেউৱে ক'লে ওলাই যাওঁ। তাৰ বা মই ভিনদেউ আৰু এজন ফ্ৰেণ্ড তো ওলাই গ'লোঁ অলপ, আৰু লগতে এতিয়া লৈছোঁ KFC চিকেন। তো সেয়ে খাই লওঁ। বাহঁতৰ ঘৰতে আজিও থাকিম। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাৰু, দিয়ক বাই গাইজ।